তোমালোক ভালে আছা ন আগৰ ক্লাছত ভিডিঅ' ক্লাছত তোমালোকক মই ধুনীয়াকৈ ছবি চাই কোনটো জন্তুক ইংৰাজীত কি বুলি কোৱা হয় আৰু লগতে সেইবিলাক জন্তুৰ পোৱালিক ইংৰাজীত কি বুলি কোৱা হয় ধুনীয়াকৈ বুজোৱা হৈছে নে নাই বুজা হৈছে ন ঠিক আছে আজি আমাক এটা অনুশীলন দিছে এক্সাৰসাইজ দিছে ইয়াতে প্ৰশ্ন দিছে match the names of animals and birds with their young ones তাৰ মানে তোমালোকক ইয়াতে কিছুমান জন্তুৰ নাম দিছে আৰু সেই জন্তুবিলাকৰ পোৱালিক ইংৰাজীত কি বুলি কোৱা হয় আমি আস্তানি মিলাব লাগে তোমালোকে অলপ নিজে কৰাচোন পাৰিবানে না মই চাওঁ নিজে কৰাচোন পাৰিছেনে পাৰিছে তথাপিতো তোমালোকক মই আস্তানি মিলাই দেখুৱাই দিছো দেই ভালকে চাই যাবা এক নাম্বাৰত কি আছে এটা তোমালোকক মিলাই দিয়া আছে ইয়াতে গট মানে কি আছিলে ছাগলীৰ পোৱালি ইংৰাজীত কি বুলি কয় কিট ইয়াতে তোমালোকক ধুনীয়াকৈ এইটো এটা প্ৰথমতে উদাহৰণ হিচাপে দেখুৱাই দিয়া আছে এতিয়া নিজে কৰিব লাগে হেন মানে কি আছিলে মাইকী কুকুৰা আৰু কুকুৰাৰ পোৱালি ইংৰাজীত কি বুলি কয় চিক চিক কৰাছে ইয়াতে চিক এই 3 নম্বৰত চিক আছে চিক গতিকে আমি চিকত আমি আস্তানি মিলাই দিছে নেকি ঠিক আছে ইয়াৰ পিছত কি আছে পিক মানে কি পিক মানে হৈছে গাহৰি আৰু গাহৰি পোৱালিক ইংৰাজীত কি বুলি কয় পিকলেট কত পিকলেট আছে পিকলেট এই তলত আছে গতিকে আমি আস্তানি মিলাই দিছো ঠিক আছে ইয়াৰ পিছত কি আছে কাউ মানে কি আছিলে গাই গৰু পোৱালিক বা গৰু পোৱালিক ইংৰাজীত কি বুলি কয় কওকচোন কাফ ক'ত আছে ইয়াতে কাফ আমি গতিকে কাফত আস্তানি মিলাই দিছো ঠিক আছে ইয়াৰ পিছত আছে কি ডাক মানে কি হাঁহ চৰাই পোৱালিক ইংৰাজীত কি বুলি কয় ডাকলিং ক'ত আছে ইয়াতে আছে হয় না ডাকলিঙত আমি আস্তানি মিলাই দিছো ঠিক আছে ইয়াৰ পিছত আৰু কি আছে হৰ্স মানে কি ঘোঁৰাৰ পোৱালিক ইংৰাজীত কি বুলি কয় পনি ক'ত আছে ইয়াতে আছে পনিত আমি আস্তানি মিলাই দিছো ঠিক আছে বুজি পাইছা ইয়াৰ পিছত কি আছে কেট মানে হৈছে মেকুৰী আৰু মেকুৰীৰ পোৱালি ইংৰাজীত কি বুলি কয় কিটেন এই একেবাৰে তলত আছে গতিকে কিটেনত আমি আস্তানি মিলাই দিছো ইয়াৰ পিছত আছে টাইগাৰ মানে কি বাঘ ধুনীয়াকৈ আগৰ ক্লাছত তোমালোকক বুজোৱা হৈছে বাঘ আৰু বাঘৰ পোৱালি ইংৰাজীত কি বুলি কয় কাপ ক'ত আছে ইয়াতে আছে কাপ গতিকে এই কাপত আমি ধুনীয়াকৈ আঁচ মিলাই দিছো ঠিক আছে আৰু একেবাৰে শেষত কি আছে ডক মানে কি কুকুৰৰ পোৱালি ইংৰাজীত কি বুলি কয়